এইবাৰ যি আমি টেট পৰীক্ষা অনুষ্ঠিত কৰিম তেওঁলোকেও এই নিযুক্তিৰ প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব পাৰিব টেট উত্তীৰ্ণ হ'লে যে চাকৰি পাব লাগিব তেনেকুৱাটো কথা নাই কিন্তু চাকৰি পাবলৈ শিক্ষকৰ চাকৰি পাবলৈ টেট উত্তীৰ্ণ হ'ব লাগিব গতিকে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ মাজতো এটা প্ৰতিযোগিতা আছে আৰু শিক্ষকৰ চাকৰিটো আহি থকা দিনবিলাকত এইটো তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক আমাৰ কাৰণে ভাল কাৰণ শিক্ষকসকল একদম যিসকলে আমাৰ ভৱিষ্যত প্ৰজন্মক গঢ় দিব তেওঁলোক সমাজৰ আটাইতকৈ যিখিনি মেধাৱী লোক যিখিনি যোগ্য তেওঁলোকে নিৰ্বাচিত হোৱাটো আমাৰ সকলোৰে আকাংক্ষা এতিয়াতো আমি এইটো তেওঁলোকক চাকৰি দিয়াৰ কাৰণেতো আঁচনিটো নহয় আঁচনিটো হ'ল ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰাৰ কাৰণে গতিকে প্ৰতিযোগিতা আছে প্ৰতিযোগিতাটো মই সকলোকে ভালকৈ পঢ়া শুনা কৰি এই প্ৰতিদ্বন্দ্বিতাৰ মাধ্যমেৰে চাকৰিটো আয়ত্ব কৰিবলৈ আহ্বান কৰিম বন্ধ কৰাৰ কথা কোৱা নাই শিক্ষক যদি ক'ত বেছি আছে আপোনাৰ ধৰক দুজন থাকিবলৈ তাত 4জন আছে 5জন আছে এতিয়া আমি মেইনটেইন কৰিব লাগিব বেছি থকাটো বহুত ডাঙৰ আপত্তিজনক কথাতকৈ আপত্তিজনক কথাটো হ'ব কম থকাত গতিকে য'ত কম আছে তালৈ বেছি থকা স্কুলৰ পৰা শিক্ষক আমি বদলি কৰি আনিবই লাগিব আৰু জিলাখনৰ ভিতৰতে বদলীকৰণৰ বিষয়টোত খুব বেছি জটিলতা নাই সেইটো জিলা পৰ্যায়ৰ বিষয়াসকলে তেওঁলোকে কম্পিউটাৰৰ মাধ্যমেৰে কৰিব অনলাইন পৰ্টেলৰ জৰিয়তে কৰিব জিলাখনতে কৰিব পাৰিব মানে আভ্যন্তৰীণভাৱে কিন্তু যিটো এখন জিলাৰ পৰা আন এখন জিলালৈ বৰপেটাৰ পৰা যদি ধেমাজিলৈ বদলি হৈ যাব বিচাৰে তেতিয়াহ'লে তাত যি কেন্দ্ৰীয় যি এডমিন থাকিব তাত কণ্ট্ৰলিং অথৰিটি থাকিব গতিকে এখন জিলাৰ পৰা আন এখন জিলালৈ বদলীকৰণটোৰ ওপৰত আমি বিশেষভাৱে চাম আৰু জিলাখনৰ ভিতৰতে যিখিনি বদলীকৰণ ইণ্ট্ৰা ডিষ্ট্ৰিক্ট যিখিনি বদলীকৰণ আছে আমি ছাত্ৰ শিক্ষকৰ অনুপাতটো আমি সঠিকভাৱে হৈছে নাই এইটো ৰাখিবৰ কাৰণে দৃষ্টি ৰাখি পেলাই কাম কৰিম কোনো মহলে ক'ব বিচাৰে যে শিক্ষকসকলৰ কৰ্মদক্ষতা বৃদ্ধিৰ কাৰণে বহু সময়ত বদলীকৰণৰ প্ৰয়োজন আছে ধৰক এটা সময়ত নিৰ্দিষ্ট যেনেকৈ চৰকাৰী কৰ্মচাৰী এটা বা বিষয়া এটা এলেকাত বা এখন ঠাইত 3 বছৰ থাকিব পাৰে তেনেকুৱা ধৰণৰ কথাও মাজতে ওলাই আছিলে সেইবিলাক কথাত আপোনালোকে কিবা ভাবিছে নেকি ধৰণৰ কথা যে বদলীকৰণৰ গোটেই শিক্ষকসকলৰ বদলীকৰণ প্ৰক্ৰিয়াৰ কথা কিবা নাই তেনেকুৱা অন্য চৰকাৰী কৰ্মচাৰীসকলৰ নিচিনাকৈ শিক্ষকসকলক একেধৰণে আমি তুলনা কৰিব পৰা নাযায় গতিকে ইয়াত আমি সেই দিশটো যে তেওঁলোকৰ কৰ্মদক্ষতা বৃদ্ধিৰ কাৰণে ৰেগুলাৰ বেচিছত তেওঁলোকৰ বদলীকৰণ হ'ব লাগে সেই কথালৈকে আমি যোৱা নাই আমি প্ৰয়োজন ভিত্তিক বদলীকৰণৰ কথা ভাবিছোঁ এই প্ৰয়োজন ভিত্তিৰ বুলি কওঁতে শিক্ষকসকলৰো কেতিয়াবা প্ৰয়োজন থাকে সেইটো শিক্ষকসকলৰ প্ৰয়োজনখিনি অসম চৰকাৰে চাব কিন্তু চৰকাৰৰো প্ৰয়োজনখিনি আছে সেই প্ৰয়োজনখিনিৰ প্ৰতিও শিক্ষকসকল দায়বদ্ধ হ'ব লাগিব চৰকাৰৰ দায়িত্ব কম শিক্ষকেৰে অধিক ছাত্ৰ ছাত্ৰীক পিটিআৰ মেইনটেইন নকৰাকৈ সেইটো আমি চৰকাৰখনে এলাউ কৰিব নোৱাৰোঁ শূন্য টিচাৰ স্কুল ছিংগল টিচাৰ স্কুল থাকিব নোৱাৰে তাত আমাক শিক্ষকসকলে আমাক সহায় সহযোগিতা কৰিব লাগিব আৰু তেওঁলোকৰ আজি এতিয়া মহিলা শিক্ষয়িত্ৰী আছে কোনোবা চহৰ অঞ্চলত বা আওহতীয়া অঞ্চলত চাকৰি কৰাটো অসুবিধা আমি নিশ্চিতভাৱে আইনখনতে এইটো ব্যৱস্থা বিবেচনা কৰিব কাৰোবাৰ বৃদ্ধা পিতৃ মাতৃ আছে যে শেষ পৰ্যায় দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে তাতো পুত্ৰ হিচাপে বা জীয়ৰী হিচাপে কোনোবা ওচৰত সেই সময়ত থকাটো বিচাৰে সেইবিলাক মানৱীয় কথা বতৰাৰ ব্যৱস্থা আইনখনতেই আছে সেইখিনি আমি চাম